আপুনি যদি আত্মসহায়ক গোটৰ এগৰাকী সদস্য হয় তেতিয়াহ'লে ভিডিঅ'টি সম্পূৰ্ণকৈ চাই লওক। আপোনাৰ সকলো জ্ঞান এই ভিডিঅ'তে পাব। ডিচেম্বৰ মাহত আত্মসহায়ক গোটত কি হৈ আছে, কিহৰ ভেৰিফিকেশ্যন হৈ আছে আৰু ভেৰিফিকেশ্যনটো কেনেকুৱা ধৰণৰ, সকলোবোৰ একেটা ভিডিঅ'তে বুজি যাওক। নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ফিক্স জ্ঞান আৰু এই ফিক্স জ্ঞানত আজি আপোনালোকক সম্পূৰ্ণ জ্ঞান দিয়াৰ চেষ্টা কৰিম। অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে কোৱাৰ দৰে ফেব্ৰুৱাৰী মাহত যি আত্মসহায়ক গোটক 10,000কৈ পইচা দিয়াৰ কথা কৈছিলে, সেই 10,000 পইচাৰ অন্তিমটো ভেৰিফিকেশ্যন হৈ আছে 2024 ডিচেম্বৰ মাহত। তো আপোনালোকে পলম নকৰাকৈ নিজৰ ডকুমেণ্ট লৈ পেলাই আপোনালোকে ভেৰিফিকেশ্যনটো কৰাই ল'ব লাগিব। এই ভেৰিফিকেশ্যন গভৰ্ণমেণ্ট এমপ্লয়ৰ দ্বাৰা ভেৰিফিকেশ্যন গৈ আছে, গাঁও প্ৰধানৰ দ্বাৰা ভেৰিফিকেশ্যন হৈ আছে আৰু জীৱিকা সখী বাইদেউ আৰু অন্যান্য সখীসকলৰ লগত ভেৰিফিকেশ্যন কৰাই ল'ব পাৰে আপোনালোকে। তো পলম নকৰাকৈ ভেৰিফিকেশ্যনটো কৰাই লওক। এয়া ভেৰিফিকেশ্যনটো কিহৰ ভেৰিফিকেশ্যন? আপোনালোকে নিশ্চয় জানে চৰকাৰে 10,000 টকা দিয়াৰ কথা প্ৰতিশ্ৰুতি দিছিলে আৰু সেই 10,000 টকাৰ অন্তিমটো ভেৰিফিকেশ্যন হয়। আপোনালোকৰ ইয়াৰ ল'ৰা ছোৱালীৰ সংখ্যা কিমান সেয়া জানিবৰ কাৰণে ভেৰিফিকেশ্যন হৈ আছে। এয়া ভেৰিফিকেশ্যন প্ৰতিটো ডিষ্ট্ৰিক্টৰ পৰা DCয়ে এজনকৈ প্ৰতিটো মহিলাক ভেৰিফিকেশ্যন কৰিবলৈ চৰকাৰী চাকৰিয়ালসকলক এই জিম্মা দিছে আৰু এই জিম্মাদাৰীত যিসকল আহিব অফিচাৰসকল, সেইসকল অফিচাৰে আপোনালোকৰ ভেৰিফিকেশ্যন কৰিব। ভেৰিফিকেশ্যনত কি কৰিব লাগিব? ভেৰিফিকেশ্যনত আপোনালোকৰ কন্যা সন্তান কেইজন বা আপোনালোকৰ সন্তানৰ সংখ্যা 3জন বা 4জন দিয়া হৈছিলে, সেই 3জন বা 4জন কন্যা সন্তানকৈ আপোনাৰ বেছি আছে নেকি, তাৰপিছত মাইক্ৰ' ফাইনেন্সৰ কথাখিনি সুধিব বা অন্যান্য ধৰণৰ কথাখিনি সুধি আপোনালোকক ফটো একপি তুলি আপোনালোকক ভেৰিফিকেশ্যন কমপ্লিট কৰি পঠিয়াই দিব। আৰু ফেব্ৰুৱাৰী মাহত যেনেদৰে মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে, সেই তেনেদৰে ফেব্ৰুৱাৰী মাহত আপোনালোকে পইচাখিনি পাই যাব। আৰু যিসকল ৰিজেক্ট হৈ যায় আৰু সেইসকলৰ আৰু পইচা পোৱাৰ চান্স নাথাকে। তো ভিডিঅ'টো চাই কেনে লাগিলে, সকলো কথা বুজি পাইছে নাই, যিখিনি কথা বুজি নাই পোৱা সেইখিনি কমেণ্টত জনাব। আৰু যদিহে বুজি পাইছে বা ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু কমেণ্টটো নিশ্চয় কৰিব। আৰু আপোনাৰ গোটৰ যিখিনি হোৱাটছএপ গ্ৰুপ আছে সেইখিনি হোৱাটছএপ গ্ৰুপত আপোনালোকে এই ভিডিঅ'টো নিশ্চয়কৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।